প্ৰথমে ওলাই লওঁ, তাৰপিছত কৈ আছোঁ ক'ত গৈ আছোঁ। কি হ'ব? হোৱাটছআপ গাইজ, আসসালামু আলাইকুম, সত শ্ৰী আকাল এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আমাৰ লগত আছে নুৰ ভাই আৰু এইফালে আছে বড়ো বাবু। চ' এতিয়া বৰ্তমান আছোঁ আমি দক্ষিণ জনকপুৰ বুলি কয়। চ' এতিয়া আমি এটা নতুন জেগালৈ যাবলৈ ওলাইছোঁ। তাৰপিছত চাওঁ ক'ত যাওঁ, তো লগ পাম আগত। লগ পাম। দশ টকা দি দিয়ক তেল তোর। ওকে, সব পেট্রল ভরোৱা হৈ গ'ল। তো এতিয়া আমি যাই আছোঁ দক্ষিণ গাঁও ফালে। তো এইফালেদি ভিতৰেদি সোমাই যাম আগেদি। তাৰপিছত কৈ আছোঁ আজি আমাৰ ফাইনেল ডেষ্টিনেশ্যন ক'ত হ'ব। তো চাই থাকক ভিডিঅ'টো। মানে কথাটো হ'ল যে যোৱা ৰবিবাৰে আমাৰ লগত বহুত কেইজন আহিছিল। তো এইটো ৰবিবাৰে মানে ল'ৰাবিলাক মানে কামত কিবা কিবি ব্যস্ত আছিল, তো আজি আহিব পৰা নাই। চ' আমি আজি কেইজন আহিছোঁ। তো আমাৰ লগত গাড়ী এখন আছে। চ' আমি মানে পাহাৰৰ ওপৰত উঠি আহিলোঁ। নহয় বোলে বে গলিটো আছিলে নে। চ' ইয়াতে মানে কাণ্ড হৈ গ'ল, ৰাস্তা পাহৰি গৈছে। নাজানো ক'ত গৈ আছোঁ, কিন্তু চাই লওক নুৰে ক'ত লৈ যাই আছে গম নাপাওঁ। মানে কথাটো হ'ল যে আমাৰ নুৰে ৰাস্তাটো পাহৰি গৈছে। চিধা চিধি কথা ক'ৰবাত লৈ গৈ আছে নাজানো, হেৰাই গ'লে নুৰে বিচাৰি দিব আমাক। চ' বৰ্তমান আমি মনোবিকাশ আহি পালোঁ। এই পাহাৰটোৰ ওপৰত এই পাহাৰটোতেতো যাম না মই। এই মনোবিকাশ কেন্দ্ৰৰ ওপৰত আছোঁ। চ' ইয়াৰে পৰা এটা ভিউ পইণ্ট আছে, জানে আপোনালোকে। তো দেখাই আছোঁ ইয়াতে এটা ভুটীয়া ঘৰো আছে বুলি ক'ব পাৰি। তো সেই ভুটীয়া ঘৰটো আছে এইফালে, আৰু এইফালে চাওক ভিউ। মানে আমি বৰ্তমান যাব লাগে সেইটো পাহাৰত। এইটো দেখাই আছোঁ আগত গৈ, সেই তাতে যাব লাগে আমি, সেইটো পাহাৰ। চ' তাতে যাই লগ পাই আছোঁ আপোনালোকক। বাই। মোৰ লগত বাচন 3.0 আছে, 2.0 নহয়। আৰু মোৰখন মই চলাই আছোঁ, বড়ো আৰু নুৰ যাই আছে। গৈ আছোঁ তাতে। যাইটো লালে মানে এটা গালপিছে মিষ্টেক হৈ গৈছিল। মই আগত গুচি গৈছিলোঁ বেলেগ ৰাস্তাতে। মিষ্টেক কিয়া? তুমিতো ভাবিবা এতিয়া অৰিঅ' ভোক লাগছি, তো এতিয়া অৰিঅ' বিস্কুট খাই আছা হা। ৰাস্তা পাহৰি যা, 3বাৰ এইটো ৰাস্তাতে ঘূৰাইছি বে ই। যোনটো জেগাত গ'লো সেইটো জেগাতে লাষ্টত ওলাল না। এইটো চাওক অৰিঅ'। মানে এতিয়া কথাটো হ'ল অৰিঅ'টো খাই কৈ আছোঁ, খাই লওঁ। বড়ো বাবু কৈ আছে অৰিঅ'টো বোলে অৰিজিনেল নহয়, তিতা লাগছি বোলে। মোৰতো মিঠাই লাগছি। बाबू की हुई तुम्हार रुको जरा सबर करो बोला धक्का बुक्की नहीं करने सॉलकेट নহয় চকলেট আলপিন লিবে তে কয় সলকেট নহয় ভাই চকলেট
আলপিন চকলেটটো কোনে কোনে খাইছে কমেণ্ট কৰি জনাব। এইটো চকলেট বহুত আগতে খাইছিলোঁ বে, তেতিয়া 50 পইচা আছিল, তেতিয়া খাইছিলোঁ। তই ব'লা ষ্টাৰ্ট দি যাওঁ দে। পাহাৰৰ মাজত সোমাই আহিলোঁ, তো চাওক কৰ জংঘলৰ ভিতৰে গৈ আছোঁ, মানে ট্ৰেকিং কৰা টাইপ হৈ আছে। এইটো চাওক পাছফালে মোৰ বৰ বাবু আছে আৰু আগফালে নূৰ গৈ আছে। মাস্কটো খুলিবা নেকি? নাই আকৌ গছ গছনিকো কৰোণা লাগি যাব ন। অ' ভাই, আৰু সেই ওপৰত চাওক আল্টিমেট প্লেচ ব্ৰ। প্ৰথমে আছিলোঁ এইফালে, আহি পালোঁ এইফালে, তো আৰু ওপৰত যায় বোলে। তো আজি ভৰিৰ বিষ উঠিব, মানে দেখা পাব। ৰাতি মোৰ ভৰিটো আহি মালিচ কৰি দিব খালি পাব্লিকে, কাৰণ আপোনালোকৰ কাৰণেতো ভিডিঅ'টো বনাই আছিলোঁ। ওপৰত যাব লাগিব, তাৰ পৰা দেখাই আছোঁ মেইন ভিউ। কষ্ট জীৱন চাব পাৰে। আজি পথাৰে মাতে, আজি পাহাৰে মাতে, মাতে সেউজে এইবিলাক চাওক গাইছ, এইবিলাক কাৰ কাৰ মনত আছে? এইবিলাক যে আগতে কাপোৰত ফাঁচিছিল যে, সেইবিলাক মানে গাঁৱত থাকাতে হৈছিল আগতে। এতিয়া মানে ইয়াতেও দেখা পায়, তো পুৰণা এৰিয়াত ইয়াত তাজা হৈ গৈছে। ইয়াতে আহি মানে আমি তোমাৰ হাতীগাঁৱৰ পৰা আহিছোঁ। য়েছ, চিনি পোৱা? তোমালোকে ইয়াতে থাকা? ক'ত থাকা? অঁ, আগতে কেইটামান ভাইটিক লগ পালোঁ। এই চাব পাৰে ক'ৰ ওপৰত আছে চাওক। কেমেৰাটো কেনেকুৱা হাতত লৈ কেনে সি তলত নামি আছে। যদি তাৰ পৰা পৰি যায়, সিটো যাব লগত কেমেৰাটোও যাব। চা ভাই, তই পঢ়লে পঢ়, কেমেৰা কিন্তু মোৰ বাচাবি ভাই। যিসকলে গম নাপায় এই কথা, চ' তেওঁলোকৰ কাৰণে সৰু এটা ভিডিঅ' ক্লিপছ দি দিম। SBN ভাইৰ চেনেলত আপলোড কৰা হৈছিলে ভিডিঅ'টো। দেখাই পাইছিলে ইনষ্টাগ্ৰামত মই এটা ষ্টৰি দিছিলোঁ আমাৰ SBN ভাইৰ ওপৰত। চ' আপোনালোকে চবে জানে, যিহেতু SBN ভাইৰ এক্সিডেণ্ট হৈছিলে। সেই এক্সিডেণ্টটোত তেওঁৰ দুটা অপাৰেশ্যন হোৱাৰ কথা আছিলে। চ' এটা হৈ গৈছে আৰু এটাৰ কাৰণে অলপ প্ৰব্লেম হৈ আছে। চ' আপোনালোকে অলপ সহায় কৰিব, ছাপৰ্ট দেখাব, যি পাৰে ঘূৰি আহিব পাৰে, আমাৰ মাজত নতুন ভিডিঅ' আনিব পাৰে। চ' ছাপৰ্ট কৰিব। বিকাশ দাহঁতে বৰ্তমান লে লাডাখ ৰাইড কৰি আছে। চ' তেওঁলোকক চেলুট, এণ্ড আশা কৰোঁ যাতে তেওঁলোক ভালে ভালে ৰাইডটো কমপ্লিট কৰি আহে। এণ্ড গাইজ কমেণ্ট কৰি জনাব যে লোকেশ্যনটো কেনেকুৱা লাগিছে। চ' এতিয়া মই অলপ তললৈ যাওঁ। লগতে এই ভিডিঅ'টো যদি ভাল লাগে, লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চ' এতিয়া চাওক, আংকুলহঁতে কাম কৰি আছে, পুৰা হাৰ্ডৱৰ্ক। পাথৰ ভাঙি আছে, মানে পাথৰটো কাটি আছে। তো আৰু আমি ওপৰলৈ যাই আছোঁ, ভাল এটা লোকেশ্যন য'ত ভিডিঅ' চিডিঅ' বঢ়িয়াকৈ বনাব পাৰি। এণ্ড গাইজ ছাপৰ্ট দেখাব অলপ। জংঘলে ভিতৰে সোমাই য়েছ, এইটো চাওক ফাইনেলি চব ডান। এতিয়া আপোনালোকে অলপমান ফটোশ্বুট দেখাব আৰু ফটোবিলাক ইনষ্টাগ্ৰামত পাই যাব। পুৰা একদম মস্তৱালা বৰষুণ দি আছে আৰু ইয়াতে ফিল কেনেকুৱা কম কি ভাই, একদম আমেজিং কুল প্লেচ হয় ব্ৰ।
বৰষুণটো আহি ভালেই হৈছে চাওক চাৰিওফালে গ্ৰীনেৰী 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 ओके तो फाइनेली আমি ইয়াৰ পৰা যাব ওলাইছোঁ চাওক লোকেশ্যনটো কি মজা একদম ফাইন প্লেচ আপোনালোকে ভিডিঅ' শ্বুট কৰিব পাৰিব ইয়াতে আহি যিকোনো ভিডিঅ' নাই ভিডিঅ' শ্বুট ফটোগ্ৰাফী এভৰিথিঙৰ কাৰণে একদম বঢ়িয়া ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু বন্ধুবোৰকো দি দিব সাপোৰ্টটো দেখাব অলপ দেখা দিব যাতে আমি মোটিভেশ্যনটো পাওঁ আৰু নতুন জায়গা যাবলৈ চেষ্টা কৰিম নতুন নতুন ভিডিঅ' আনিব চেষ্টা কৰিম নতুন নতুন জায়গা দেখাম আপোনালোকক চ' সাপোৰ্ট কৰক সাপোৰ্ট কৰিব ইণ্ডিয়ান টাটা বাই বাই